আজি মই ঘৰতে এটা বস্তু এটা বনালোঁ। সেই বস্তুটো হ'ল আপোনাৰ চাটনি, নৰসিংহ পাত আৰু আপোনাৰ লগত আছে আপোনাৰ বঙালী ধনিয়া পাত, তাৰপিছত আছে আপোনাৰ আদা আছে আৰু নহৰু আছে। আপোনালোকৰ যিমান লাগে সেইখিনি লওক, আৰু লগত আছে জলকীয়া আছে। সেইখিনি মিলাই পেলাই মই এটা চাটনি এটা মানে বনাইছোঁ, আৰু নিশ্চয় আপোনালোকেও খাই ভাল লাগিব, সেইটো মই জানো। আৰু জলকীয়া মানে যিমানটো আপোনালোকৰ জ্বলা খায় সিমানখিনি আপোনালোকৰ হেৰি দিব, আৰু জ্বলা দিব, তাতকৈ বেছি নিদিব। আৰু নৰসিংহ পাত, আদা, নহৰু, বঙালী ধনিয়া পাত সেইখিনি দি পেলাই চাটনিটো বনাইছোঁ। আৰু আপোনালোকে নিশ্চয় ঘৰতে এবাৰ হ'লেও ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগে, আৰু কমেণ্ট কৰিব মোলৈ।